নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। আমি আজি এনআৰচিৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। তো আপোনালোকে চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক, যাতে নতুন নতুন ভিডিঅ'বোৰ চবৰ আগতে আপোনালোকে চাবলৈ পায়। তো বলক কি এই গুৰুত্বপূৰ্ণ বিষয় আমি চাওঁ। এনআৰচি প্ৰক্ৰিয়াত অসমৰ লোকে দাখিল কৰা তেওঁলোকৰ স্পৰ্শকাতৰ তথ্যবোৰ কিমান সুৰক্ষিত হৈ আছে চৰকাৰৰ হাতত? নাগৰিকসকলৰ মাটিৰ কাগজ-পত্ৰ, বেংক একাউণ্ট, ৰেচন কাৰ্ড, জীৱন বীমা আদিৰ দৰে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ নথিবোৰৰ সন্দৰ্ভত চৰম দায়িত্বহীনতাৰ এটা ঘটনা পোহৰলৈ আহিছে। চৰকাৰে চূড়ান্ত এনআৰচি ৱেবছাইটটো এমাজন ৱেব ছাৰ্ভিচত ৰখা বুলি জানিব পৰা গৈছে। এমাজন এটা আমেৰিকান কোম্পানী আৰু ইয়াৰ ৱেব ছাৰ্ভিচৰ অধীনত ভাৰতৰ ৩টা ডেটা চেণ্টাৰ আছে। নিৰাপত্তাৰ দিশেদি ভাৰতীয় নাগৰিকৰ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ তথ্য বিদেশৰ কোম্পানী এটাৰ হাতত থকাটো কিমান গ্ৰহণযোগ্য সেয়া এটা প্ৰশ্নৰ বিষয়। ইয়াৰ পূৰ্বে এনআৰচি খচৰা এনআৰচি তথ্য ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকন'লজি মন্ত্ৰালয়ৰ অধীনত নিক নেশ্যনেল ইনফৰমেশ্যন চেণ্টাৰত ডমেইনত ৰখা হৈছিল। নিক যিটো অত্যাধুনিক ক্লাউড ছাৰ্ভিচ ব্যৱস্থাযুক্ত আৰু ঘাইকৈ নিৰ্ধাৰিত অৰ্হতাযুক্ত চৰকাৰী প্ৰতিষ্ঠান তথ্য ৰখাতহে ব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে এমাজনৰ আছে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ক্লাউড ছাৰ্ভিচ। কিন্তু এখন দেশৰ নাগৰিকসকলৰ গুৰুত্বপূৰ্ণ তথ্য আৰু দেশৰ কোম্পানীৰ চাৰ্ভাৰত ৰখাৰ অৰ্থ উক্ত তথ্যবোৰ সেই কোম্পানীৰ হাতত ৰখা। এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটীৰ এজন বাসিন্দাৰ মন্তব্যটো গুৰুত্বপূৰ্ণ। প্ৰক্ৰিয়াটোত চৰকাৰে নাগৰিকসকলক গুৰুত্বপূৰ্ণ তথ্যবোৰ দাখিল কৰিবলৈ ক'লে, যিবোৰৰ দ্বাৰা তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ হয়। আমি এইবোৰ চৰকাৰৰ হাতত দিলোঁ, কিন্তু আমি দিয়া তথ্যবোৰ অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ। বেংক ডিটেইল, একাউণ্ট নম্বৰ, মাটিৰ কাগজ আদি। কিন্তু তথ্য সুৰক্ষিত বুলি কিবা নিশ্চয়তা আছেনে? তেওঁ লগতে কয়, মোৰ তথ্যবোৰ সুৰক্ষিত আছে নে নাই এই কথাটো জানিবলৈ বা প্ৰশ্ন কৰিবলৈ মোৰ অধিকাৰ আছে। নতুন দিল্লীস্থিত এজন ডেটা বিশেষজ্ঞ ৰাহুল শৰ্মাইও বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰিছে। অৱশ্যে উদ্বিগ্নতা প্ৰকাশ কৰিও তেওঁ কয়, এমাজনত হোষ্ট কৰা মানেই এইটো নহয় যে তেওঁলোকে তথ্যবোৰ পাই আছে। তেওঁলোকে এইবোৰ পাবও পাৰে বা নাপাবও পাৰে। এইটো নিৰ্ভৰ কৰিব চৰকাৰে এমাজন ৱেব ছাৰ্ভিচৰ সৈতে এনেকুৱা চুক্তি কৰিছে তাৰ ওপৰত। জানিব পৰা গৈছে যে ভাৰত চৰকাৰৰ মুঠ ৩টা বৃহৎ আৰু ৩০টা সৰু সৰু ডাটা চেণ্টাৰ আছে। বৃহৎকেইটা ক্ৰমে দিল্লী, পুনে আৰু হায়দৰাবাদত আছে। তো বন্ধুসকল, এইখিনিয়ে আছিল এনআৰচিৰ নিউজ। তো ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক এটা কৰি দিব।